বকুলগুৰিত সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ চতুৰ্দশ বাৰ্ষিক নাম কীৰ্তন মহোৎসৱ ও মেলা আৰম্ভ। আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বকুলগুৰি গাঁৱৰ বৰপুখুৰী পাৰত স্থাপিত শ্ৰী শ্ৰী মহাপ্ৰভু বিষ্ণু মন্দিৰৰ চতুৰ্দশ বাৰ্ষিক নাম কীৰ্তন মহোৎসৱ ও মেলাখন আৰম্ভ কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ নগাঁও জিলাৰ সীমান্তৰ অন্তৰ্গত বকুলগুৰি গাঁৱৰ বৰপুখুৰী পাৰত 2010 চনত স্থাপন হোৱা সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা 2023 বৰ্ষৰ বকুলগুৰি সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ চতুৰ্দশ বাৰ্ষিক নাম কীৰ্তন মহোৎসৱ ও মেলাখনৰ আজিৰ কাৰ্যসূচী অনুসৰি পুৱা 6 বজাত উষা কীৰ্তনৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। পুৱা 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মণিৰাম ভূমিজে। পুৱা 8:30 বজাত নাম তৰাডুবি বামুণ গোহাঁই থানৰ বৰ নামঘৰৰ তৰাডুবিত মাজগাঁও লংকা গাঁও যমুনা মুখ ৰংমিলি লুটুমাৰীৰ গাৰুসুন্দা আৰু টপাকুচিৰ পৰা অহা ভাগৱত কেইখনক উদযাপন সমিতিয়ে আদৰি আনে। পুৱা 10 বজাত ভাগৱত পাঠ কৰে খৰ্গেশ্বৰ বৰাই। পুৱা 10:30 বজাত খোল প্ৰসংগ কৰে বকুলগুৰি যোৰা দলে। পুৱা 11 বজাত সামূহিক নাম প্ৰসংগ কৰা হয়। নাম প্ৰসংগ ভাগৰ পৰিচালনা নামাচাৰ্য বলোৰাম শইকীয়াই। ইয়াৰ পাছতে 1 বজাৰ পৰা বিভিন্ন গাঁৱৰ পৰা অহা নামতি দলসমূহৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হয়। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰা হয়। পানীৰাম লস্কৰে শুভাৰম্ভ কৰে। নিশা 9 বজাত বকুলগুৰি আঞ্চলিক আইমাতৃসকলৰ দ্বাৰা অংকীয়া নাট ৰাম হনুৰ যুদ্ধৰ প্ৰদৰ্শন কৰা হয়। কাৰ্বি আংলং টুমপ্ৰেঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট।